আৰু এইফালে যদি চাই আপুনি 100 ছেকেণ্ড ঝুলি থাকিব পাৰিলে 100 টকাৰ বিনিময়ত 1000 টকাৰ ব্লেংকেট পাব। হয়, 100 টকা আপুনি দিব লাগিব, কিন্তু আপুনি যদিহে সফল হয় তেন্তে 1000 টকাৰ ব্লেংকেট পাব। যদি চাই এই প্ৰতিযোগিতা চলি আছে, বহু লোকৰ ভিৰ এই মুহূৰ্তত দেখিবলৈ পাইছে আৰু এগৰাকী প্ৰতিযোগী আহিছে এই মুহূৰ্তত আমি গ্ৰহণ কৰিছে 100 টকাৰ এইটো ব্লেংকেট পাব 100 টকাত। 100 টকাৰ টিকেট কাটি 100 ছেকেণ্ড থাকিব পাৰিলে 1000 টকাৰ ব্লেংকেট পাব। এটা লগালগ আছে, তাতে ৰেডি আছে, কুকাৰ আছে, প্ৰেছাৰ কুকাৰ আছে, চব ৰেডি আছে। একচুৱেলি এইবাৰ আমাৰ 2 বছৰৰ লকডাউন গ'ল। লকডাউন এইটো আৰু নতুন খেলা আহি গৈছে এইবাৰ। যিজনে চেষ্টা কৰে পাৰে, কিন্তু অলপ শক্তিৱান থাকিব লাগিব। খেলা আগতে দেখা নাই ন? নাই নাই, আগতে প্ৰথম আহিছে এইবাৰ। ভাল লাগিছে খেলাটো, এইটো খুব এনজয় হৈ আছে, খুব ভাল লাগিছে। তেখেতক যি দেখিছোঁ সঁচাকৈ এজন পালোৱান। তেখেতে তাৰ মাজতে এনেদৰে জুলাই বহু খেল আছে আৰু এই খেলসমূহৰ মাজত সকলোৱে আনন্দ লৈছে। এয়াই ৰাসৰ আনন্দ, এনেধৰণৰ বিভিন্ন খেল ইয়াতে দেখিব। যে তেওঁ আজি 1000 টকাৰ ব্লেংকেট তেখেতে 57 ছেকেণ্ডত তেওঁ হাৰ মানিলে।